উন্নতি সাধন কৰা নাই, তাৰ বিপৰীতে উন্নতি সাধনে কৰিছে। বৰ্তমান প্ৰযুক্তি বিজ্ঞানৰ আটাইতকৈ বিকশিত দিশটোৱে হৈছে মোবাইল ফোন আৰু ইয়াৰ ব্যৱহাৰ। মোবাইল ফোনৰ ব্যৱহাৰে গোটেই বিশ্বখনক এখন সৰু গাঁৱলৈ ৰূপান্তৰিত কৰিছে। মোবাইল ফোনে মানুহক বহুত উন্নতিৰ পথত আগুৱাই লৈ গৈছে। শিক্ষা, দীক্ষা, সামাজিক সাংস্কৃতিক দিশসমূহ মানুহৰ অতি অনায়াসে কাষ চপাই আনিছে মোবাইল ফোনে। আৰু সাধাৰণতে আমাৰ মহান ব্যক্তিসকলে ৰচনা কৰা কিতাপসমূহ বিশ্বৰ চুকে কোণে সকলো লোকে পঢ়িবলৈ সম্ভেদ পাইছে একমাত্ৰ মোবাইল ফোনৰ কাৰণে। যদিহে মোবাইল ফোন নাথাকিলেহেঁতেন এই গ্ৰন্থসমূহ মানুহে সম্ভেদ পাবলৈ বহু যুগ যুগ লাগিলহেঁতেন। সাধাৰণতে আমাৰ আজিৰ সমাজখনে বা অন্যান্য ছাত্ৰ ছাত্ৰীসকলে সাধাৰণতে মোবাইল ফোনক ফেচবুক, হোৱাটছআপ বুলিয়ে ধৰি লয়, কিন্তু সেইটো নহয়। মোবাইল ফোন বুলিলে একোটা ছাইডত সাঁচি ৰখা একোটা জ্ঞানৰ ভাণ্ডাৰহে মাত্ৰ মোবাইল ফোন। মোবাইল ফোন সাধাৰণতে মোবাইল ফোনত উপলব্ধ ইউটিউব এপৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে নিজৰ সকলো পাঠ্যপুথি অতি সহজে ভালদৰে পঢ়িবলৈ সুবিধা পায়। অধ্যক্ষ মহোদয়, মই এটা কথা ক'বলৈ ওলাইছোঁ যে সাধাৰণতে এখন কিতাপ আমাৰ দৰে ল'ৰা ছোৱালীয়ে অতি সহজে পঢ়ি দিব পাৰিব, কিন্তু অন্ধ ল'ৰা ছোৱালীয়ে এখন কিতাপ অতি সহজে পঢ়িব পাৰিবনে? কেতিয়াও নোৱাৰে অধ্যক্ষ মহোদয়। কিন্তু ইণ্টাৰনেটত উপলব্ধ টক বেক ব্ৰেইলী গ্ৰন্থসমূহৰ দ্বাৰা অন্ধ ল'ৰা ছোৱালীসকলেও এখন কিতাপ পঢ়িবলৈ সুবিধা পায়। গতিকে অধ্যক্ষ মহোদয়, দেখা গ'ল যে মোবাইল ফোনৰ ব্যৱহাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অধ্যয়নত ক্ষতি সাধন কৰা নাই, অধ্যয়নৰ হাৰ বৃদ্ধিহে কৰিছে। অধ্যক্ষ মহোদয়, নগদ ধনৰ প্ৰচলন কমি অহাৰ লগে লগে সকলোৰে মোবাইলত পেটিএম সংযোগ হৈছে। মোবাইলত উপলব্ধ আমাজন, মিণ্ট্ৰাছ আদিৰ এপৰ জৰিয়তে সাধাৰণতে অতি কম মূল্যত গ্ৰন্থসমূহ কিনিবলৈ সুবিধা পায় আৰু অধ্যয়ন কৰিবলৈ সকলোৱে সুবিধা পায়। গতিকে আগৰ প্ৰতিযোগীয়ে কৈ গৈছিল যে বক্তাই কৈছিলে মোবাইল ফোন বেয়া, সকলো মাক দেউতাকে মোবাইল ফোন ষ্টুডেণ্টৰ হাতত তুলি দিয়ে, কিন্তু সকলোৰে বস্তুৰে ইপিঠি আৰু সিপিঠি থাকে। ঠিক তেনেদৰে মোবাইলৰো ভাল গুণ আৰু বেয়া গুণ দুয়োটাই আছে। মই এইটো এটা উদাহৰণৰ সৈতে বুজাব খুজিছোঁ যে এখন চাকু এজন ডক্তৰে ৰোগী এজনক বচাবলৈ ব্যৱহাৰ কৰে আৰু সেইখন চাকুখনকে এজন মানুহে বা কোনো এজন ব্যক্তিয়ে মানুহক মাৰিবলৈ ব্যৱহাৰ কৰে, কিন্তু আমি সেইখন চাকুখন আমি সকাৰাত্মক অৰ্থত ব্যৱহাৰ কৰিব লাগিব। গতিকে অধ্যক্ষ মহোদয়, মই ক'বলৈ খুজিছোঁ যে মোবাইল ফোনটো আমি নিজৰ ওপৰত ডিপেণ্ড কৰিব। মোবাইল ফোনটো আমি সকাৰাত্মক অৰ্থত ব্যৱহাৰ কৰিব লাগিব। গতিকে মানৱৰ আদিম গুণবোৰহে দায়ী, ইয়াৰ বাবে মোবাইল দায়ী নহয়। গতিকে অধ্যক্ষ মহোদয়, মই শেষত ক'বলৈ ওলাইছোঁ যে মোবাইল ফোনৰ ব্যৱহাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অধ্যয়নত ক্ষতি সাধন কৰা নাই। ধন্যবাদ অধ্যক্ষ মহোদয়, ধন্যবাদ বিচাৰক মণ্ডলী, ধন্যবাদ সদন, ধন্যবাদ।